এটা লিখিব নোৱাৰা কবিতা। কবি বিভাকৰ শৰ্মা নেওগ। কবিতা এটা লিখিব পৰা হ'লে এজাক শিশুৰ বাবে, যাৰ গাত কাপোৰ নাই শীত গুচাবলে, যাৰ মুখত আহাৰ নাই ভোক গুচাবলে, যাৰ শৰীৰত তেজ নাই জীয়াই থাকিবলে। কবিতা এটা লিখিব পৰা হ'লে চহৰৰ ফুটপাথে চুচৰি ফুৰা পংগু ভিক্ষুকবোৰৰ বাবে, যাৰ ফালে নোচোৱাকৈ পাৰ হৈ যাবলৈ আপুনি ভাল পায়। লিখিব পৰা হ'লে এটা কবিতা ৰাজপথৰ পাগলীজনীৰ বাবে, যাৰ কোলাত কান্দি থাকে আপুনি গৰ্বেৰে কোৱা নিৰ্লজ্জ সভ্যতা। লিখিব পৰা হ'লে বিখ্যাত চহৰৰ কুখ্যাত গলিৰ সেই বেশ্যাবিলাকৰ কথা। কি হ'ল, উচপ খাই উঠিল দেখোন আপুনি? যাৰ অস্পৃশ্য শৰীৰবোৰৰ ভিতৰত থকা মনবোৰৰ কথা আপুনি বা মই কোনোদিন নাই ভবা। লিখিব পৰা হ'লে কবিতা সেই সকলোবোৰৰ বাবে, যাৰ বাবে ভাবিবলৈ আপোনাৰ সময় নাই, মোৰ সময় নাই এই ব্যস্ত পৃথিৱীৰ। কিন্তু তেওঁলোকৰ বাবে মই কবিতা লিখিব নোৱাৰোঁ, কাৰণ তেওঁলোকৰ দৰে মই নহওঁ। মোৰ গাত বিদেশী পাৰফিউম, বিদেশী চোলা, কেনেকৈ নুশুনো মই তেওঁলোকৰ কান্দোন। তেওঁলোকৰ কান্দোনৰ শব্দই তল পেলাব নোৱাৰে মোৰ মোবাইল ফোনৰ পলিফনিক ৰিংটন। কেনেকৈনো লিখোঁ তেওঁলোকৰ কবিতা। তেওঁলোক আৰু মোৰ মাজত থাকে মোৰ শীততাপ নিয়ন্ত্ৰিত গাড়ীৰ ঈষৎ সেউজীয়া আইনা। আৰু লিখিলোৱেই যেনিবা তেওঁলোকৰ বাবে কবিতা। কেনেকৈনো লিখোঁ আপুনি যে ভাল পায় প্ৰেমৰ কবিতা।